হেল্ল' এভৰিৱান, আপোনালোকে সকলোৱে গমেই পাইছে যে অসম পুলিচৰ নতুনকৈ পদ ওলাব গৈ আছে প্ৰায় 4,000ৰো অধিক। কিন্তু এই ভিডিঅ'টো তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট যিখিনি নতুন ল'ৰা ছোৱালী এপ্লাই কৰিব বা নতুনকৈ এপ্লাই কৰিবৰ কাৰণে সাজু হৈছে তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট। কাৰণ পুৰণাখিনিয়ে ইতিমধ্যে সকলো ডিটেইলছ জানে বা পুৰণাখিনিয়ে ইতিমধ্যে চাকৰিও পালে। মানে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ, যিখিনি নতুন ল'ৰা ছোৱালীয়ে ভিডিঅ'টো চাই আছে, যে আপোনালোকৰ বাবে কোনটো টপিক ইম্পৰ্টেণ্ট, আপোনালোকক কি টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব। যে এইটো টপিকৰ ওপৰত ভিডিঅ' লাগে বা এইটো ডিটেইলছ লাগে আপোনালোকে কমেণ্টত জনাব। এই ভিডিঅ'টো যিটো বনাই আছোঁ সেইটো হ'ল ডকুমেণ্টছৰ ওপৰত এক্সট্ৰা মাৰ্ক। আগতে কি আছিলে, অসম পুলিচৰ যিটো প্ৰথম মানে মই পাছ কৰিছিলোঁ ABUBত, তেতিয়া এক্সট্ৰা নাম্বাৰ আছিলে। এক্সট্ৰা নাম্বাৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটত আছিলে, NCCত আছিলে, ITIত আছিলে, মেট্ৰিকৰ পাৰ্চেণ্টেজত আছিলে। গতিকে আপোনালোকৰ যদি ভাল মেট্ৰিকৰ পাৰ্চেণ্টেজ আছিলে তেতিয়াহ'লে আপোনালোকে 5 নম্বৰলৈকে পাইছিলে। আপোনালোকৰ ষ্টাৰ কৰিলে নাম্বাৰ পাইছিলে, মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালোঁ নাম্বাৰ পাইছিলে। মই ক'ত পাইছিলোঁ সেই কথাটো কৈ দিওঁ। NCCৰ ফালৰ পৰা পাইছিলোঁ 2 নম্বৰ। কম্পিউটাৰ চাৰ্টিফিকেট মোৰ আছিলে 1 বছৰৰ ডিপ্ল'মা, তাৰ পৰা পাইছিলোঁ 2 নম্বৰ। NCC আৰু এইটো মিলাই 4 পালোঁ, আৰু মেট্ৰিকৰ পাৰ্চেণ্টেজৰ ফালৰ পৰা 3 পাইছিলোঁ, সেনেকৈ 7 পাইছিলোঁ। মানে মই 10ৰ ভিতৰত 7 নম্বৰে এক্সট্ৰা পাইছিলোঁ। কিন্তু যিবোৰ চাকৰি হ'ল ল'ৰা ছোৱালীয়ে সেইবাৰত তেওঁলোকৰ মানে কিছুমানৰ ফেক চাৰ্টিফিকেটত ধৰিল আৰু ধৰাৰ পিছত তেওঁলোকৰ চাকৰিটো হোল্ড হৈ থাকিলে। কিন্তু বৰ্তমান চাকৰিটো পালে ফেক চাৰ্টিফিকেট যাৰ নাছিলে। কিন্তু কথাটো হ'ল কি, এতিয়া বৰ্তমান তাৰে নেক্সট যিটো আকৌ পৰীক্ষা দিব গ'লোঁ ফিজিকেল টেষ্ট, সেইটোত আকৌ এক্সট্ৰা মাৰ্ক নাছিলে, অনলি NCCতে আছিলে। মানে আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ পাৰিলেও নাথাকে বা কম্পিউটাৰ থাকিলেও নাথাকে, ITI থাকিলেও নাথাকে, বা আপোনালোকৰ যিকোনো চাৰ্টিফিকেটত এক্সট্ৰা মাৰ্ক নাছিলে। কিন্তু এতিয়া বৰ্তমান যদি আপোনালোকৰ নতুন পদ ওলায়, ক'ত এক্সট্ৰা মাৰ্ক পাব সেইটো কৈ দিওঁ। মানে বৰ্তমান এক্সট্ৰা মাৰ্ক ক'তো নাই, আৰু এইটো নোহোৱাই বহুত বেছি ভাল হৈছে ল'ৰা ছোৱালীখিনিৰ বাবে। মানে ধৰি লৈছোঁ যিখিনি মেট্ৰিকত কম নম্বৰ পায় তেওঁলোকেতো ডিফেন্সৰ কাৰণে বহুত বেছি মানে কষ্ট কৰে, তেওঁলোকৰ যদি সেই কষ্টৰ ফলটোৰ ফলতো তেওঁলোকে ফিজিকেল পাছ কৰাৰ পিছতো এক্সট্ৰা নম্বৰ নাপায়, মনটো বহুত বেছি বেয়া লাগি যাব। কাৰণ ধৰি লৈছোঁ এজন মেট্ৰিকত ভালকৈ পঢ়া ল'ৰা ছোৱালীৰ 5 নম্বৰ এটা আছিলে, বা তেওঁলোকৰ বহুত টকা পইচা থকাৰ কাৰণে তেওঁ কম্পিউটাৰ শিকিব পাৰিলে। বহুতে কম্পিউটাৰ শিকিব নোৱাৰে টকা পইচাৰ অভাৱত, তেতিয়াও তেওঁলোকৰ এক্সট্ৰা মাৰ্কটো এনেই গুচি যায়। যেতিয়া এই এক্সট্ৰা মাৰ্কটো উঠাই দিছে তেতিয়া কিন্তু খেলি মেলিটো বহু ল'ৰা ছোৱালীৰ কাৰণে সমান হৈ গৈছে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কিন্তু এক্সট্ৰা মাৰ্ক যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে এটা বস্তুতে আছে, সেইটো হৈছে NCC চাৰ্টিফিকেট। যদি আপোনালোকৰ B আছে তেতিয়াহ'লে 2 নম্বৰ পাব, C আছে 3 নম্বৰ পাব, A আছে 1 নম্বৰ পাব। এইখিনি এক্সট্ৰা মাৰ্ক আপোনালোকে পাব, আৰু তাৰ বাহিৰে এক্সট্ৰা মাৰ্ক ক'তো নাই। মেট্ৰিকৰ চাৰ্টিফিকেটতো নাই, কম্পিউটাৰ চাৰ্টিফিকেটতো নাই, ITIতো নাই আপোনালোকৰ বাবে এক্সট্ৰা মাৰ্ক। গতিকে এই ভিডিঅ'টো তেওঁলোকৰ বাবে বনাইছোঁ যিখিনি নতুন ল'ৰা ছোৱালী ভাবিব পাৰে যে মই মেট্ৰিকত ইমান পাৰ্চেণ্টেজ পাইছোঁ, মই নাম্বাৰ নাপাম নেকি বা নাম্বাৰ নাথাকিব নেকি। গতিকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু কি ইম্পৰ্টেণ্ট টপিক লাগে আপোনালোকে কমেণ্টত জনাব। আৰু যদি চাকৰি যিকোনো আপডেট লাগে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ ৱেবছাইটটোত ভিজিট কৰি সদায় নতুন আপডেট ল'ব পাৰে। সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।